ফাইনেলি কাৰণ ভগৱত গীতা মই শুনা আৰম্ভ কৰিলোঁ আজি 4 বছৰ আগত যেতিয়া মোৰ দেউতা ঢুকাই গৈছিলে 5.5 বছৰ মোৰ জীৱনৰ চবতকৈ প্ৰিয় মানুহ আছিলে মোৰ দেউতা চম্পক পৰা যেতিয়া মোৰ দেউতা ঢুকাই গৈছিলে মই মানে অ'ত বিচাৰি ফুৰিছিলোঁ মৰাৰ পিছত মানুহৰ কি হয় মই কেনেকৈ সেই মানুহজনক কণ্টেক্ট কৰিব পাৰোঁ সেই সময়ত মোৰ লগৰ ছোৱালীজনীয়ে ভগৱত গীতা এখন আনি পেলাই মোক দিছিলে মই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ ইণ্টাৰেষ্টটো বঢ়া নাছিলে তেতিয়া স্পটিফাই আহিছিলে জানা স্পটিফাইত ভগৱত গীতাৰ ৰিচাইটেলটো মই শুনি পেলাই বেছি ভাল পালোঁ মই পঢ়ি চবৰে বেলেগ থাকে নহয় কিছুমানে পঢ়ি ভাল পায় মই শুনি বেছি গতিকে যেতিয়া ভগৱত গীতা আৰম্ভ কৰিলোঁ তাত কৃষ্ণ ভগৱানে অৰ্জুনক ভাঙি পেলাই এই কথাটো কোৱা হৈছিলে যে তহঁতৰ কৰ্মৰ ফলটো কিয় আমাৰ জীৱনত কিছুমান বস্তু হয় সেই বস্তুটো বুজি পোৱাৰ লগে লগে মই মানুহজনী একদম সাম্য হৈ গ'লোঁ যে মই যিখিনি মই কষ্ট এই জীৱনত পাইছোঁ সেইটো মোৰ নিজৰে কৰ্মফল যোৱা জীৱনৰ গতিকে ভগৱানক কুৱেশ্যন কৰাতকৈ যে মোৰ লগত এইটো কেলে হৈছে তুমি ভগৱানক পূজা যে মোৰ এইটো অলপ কৰ্মফলটো আপুনি অকণ কমাই দিয়ক কাৰণ ভগৱানে তোমাক সহায় কৰিব সেই কৰ্মাৰ ফলটো